Hey guys, welcome to my channel Devojit Dihinga Vlogs. মই এতিয়া এনাহেতৰ ঘৰত আছোহি। এইটো এনাহেতৰ ঘৰ দোকানখন বন্ধ কৰি ৰাখিছে, দদো ঢুকালে। তাত গোটেই মানুহবোৰ আছে। এইটো এনাহেতৰ ঘৰ। আপোনালোকক অলপ আমাৰ ঘৰৰ মানুহবোৰ দেখাওঁগে। দদোৱে ৰুই থৈ যোৱা সব টেঙা পুলি হয়। এইটো সেই টেঙা পুলি আছে বাৰীত, তামোল পুলিত টেঙা পুলি। এইটো টাৱাৰটো কি টাৱাৰ নাজানো বাৰু, টাৱাৰ এইটো এটা। এইটো ভীমকল। এইটো কুকুৰটো এনাহেতৰ ঘৰ কুকুৰটো। মানুহবোৰ হয়। এইটো মামী আমাৰ। এইটো বহিছে মানুহবোৰ ইয়াত, আলহী মানুহ আহিছে। আমাৰ মাহী হয়, ডাঙৰ মাহী। আৰু দুভাগ বাঢ়িলে হ'ব নেকি? দি দিম মই। আমাৰ এনাই হয়, এনাই ডাঙৰ মামী হয় আমাৰ। এইটো ভাত খাই যায় চবে আমাৰ। আমাৰ মা হয়, এই বাই মুখখন দেখাই থাকক। বাই হয়, এই আমাৰ ৰুণু মাহীৰ ল'ৰাটো। মাহীৰ মুখখন দেখাই দিয়ক ভালকৈ। মাহী হয়। অঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো, কেনেকুৱা পায় ক'ব ভিডিঅ'টো। মাহী বেয়া হৈ আছে। আপোনালোকক দেখালোঁ সকলোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। আৰু আমাৰ দদো ঢুকালে, এতিয়া বাহিৰত ওলাই আহিছোঁ অলপমান। বাহিৰৰ ৰিভিউটো অলপ দেখাই দিওঁ আপোনালোকক। এইটো ধান কুটোৱা মিল, এইটো ভঁৰালটো দদোহেঁতৰ। ৰিভিউটো ধুনীয়াই আছে অলপমান। কি বুলি কয়, আপোনালোকৰ ভালেই চাগে। মই অলপ পাছত ঘৰ যামগৈ। এইটো আমাৰ মামাহঁতৰ ঘৰটো। ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। যিমান পাৰে শ্বেয়াৰ কৰিব। বাই বাই। ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। বাই বাই। জয় আই অসম।